অনুদান আগবঢ়াইছে কি ক'ব প্ৰশংসনীয় পদক্ষেপ হাগ্ৰামা মহিলাৰী ছাৰ BTCৰ চিফ তেখেতে আমাৰ এটা টিমক আজি নলবাৰীত পঠাই দিছে মুলুক খাখলাৰীৰ ঘৰত মুলুক খাখলাৰী তেখেতে JEE এক্সামত পাছ হৈ কিনি ঝাৰখণ্ডত ধানবাদত IIT তেখেতে এডমিশ্যন পাইছে তো কেইদিনমান আগত তেখেতসকলে পৰ্টেল নিউজত আৰ্থিক সহায় বিচাৰিছিল আৰু চাগে এই ভিডিঅ'টো আমাৰ BTCৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে দেখি পাইছে আৰু হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ যুৱ BPFৰ এটা টিমক আজি ৰাতিপুৱাই তেখেতে কোকৰাঝাৰৰ পৰা আমাক পঠাই দিছে মুলুক খাখলাৰীৰ যি IITৰ গোটেই খৰচা যে 4 বছৰত যিমান যাব এই অংক কৰি কিনিত হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে আমাৰ হাতত মুলুক খাখলাৰীৰ ঘৰত দিবলৈ 5 লাখ টকা আমাক পঠাই দিছে আৰু ইতিমধ্যে আহি কিনিত আমি মুলুক খাখলাৰীৰ ঘৰত উপস্থিত হৈ মুলুক খাখলাৰীৰ সন্মানীয় দেউতা তেওঁৰ মা আৰু তেওঁৰ পৰিয়াল আৰু মুলুক খাখলাৰীৰ হাতত আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যে 5 লাখ টকা দিয়া এইটো আমি গঠাই দিলোঁ আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে মুলুক খাখলাৰীৰ যি হায়াৰ এডুকেশ্যন যে তেখেতে ঝাৰখণ্ডত যাব IIT উচ্চ শিক্ষা ল'বলৈ এইটো তেখেতে যাতে ছাকচেছ হওক ভালকৈ এই গাঁৱৰ সম্পদ হিচাপে তেওঁ ঘূৰি আহক ঈশ্বৰৰ ওচৰত আমি কামনা কৰোঁ আৰু সন্মানীয় BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিব লাগিব তেখেতে এডুকেশ্যনত বহুত কাম কৰে আৰু যিসকলে মেধাৱী ছাত্ৰ ছাত্ৰী যিসকলে পঢ়া শুনাত ভাল এইটো যাতে মুলুক খাখলাৰী এক্সাম্পল হওক যদি মুলুক খাখলাৰীৰ নিচিনা যদি পঢ়া যদি ভাল হয় মেধাৱী হয় তেনেহ'লে অসমত মৰম কৰা মানুহ বহুত আছে এইটো মুলুক খাখলাৰীৰ এক্সাম্পল আজি মুলুক খাখলাৰী পঢ়াত বিৰাট ভাল আছিল আৰ্থিক হিচাপে তেখেতে সহায় বিচাৰিছিল BTCৰ মুৰব্বীয়ে হাগ্ৰামা মহিলাৰী ছাৰে 5 লাখ টকা তেওঁ দিলে এইটোৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এক্সাম্পল হওক আৰু মুলুক খাখলাৰীৰ নিচিনা অসমত মেধাৱী ছাত্ৰ ছাত্ৰী যাতে ওলাই আহে আকৌ উচ্চ শিক্ষাৰ কাৰণে IITত বা বিভিন্ন শিক্ষা অনুষ্ঠানত এডমিশ্যন পায় এইটোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ